Hello guys, welcome to my YouTube channel. নমস্কাৰ মই বিদিশা আপোনালোকৰ মাজলৈ পুনৰবাৰ এটি নতুন ভিডিঅ' লৈ আহিছো আৰু আশা কৰিছো আপোনালোক সকলোৱে চাগে ভালে আছে মই ভাবিলো আজিৰ ভিডিঅ'টো এতিয়াৰ পৰা ষ্টাৰ্ট কৰো কিয়নো ঘৰত বহি অকলে অকলে আমনি লাগিছে বেটাও এতিয়া হুলে ঘৰৰ কামবোৰ শেষ কৰি মেলি ভাবিলো আপোনালোকৰ লগতে ভিডিঅ' এটা বনাও হাজবেণ্ডো ওলাই গৈছে এতিয়া অলপ বজাৰ কৰিবলৈ বুলি আৰু এতিয়া শ্বেয়াৰ কৰিম কি ৰান্ধো আজি দিনটো কেনেকৈ পাৰ কৰো তেতিয়ালে বলক ভিডিঅ'টো আৰম্ভ কৰো আৰু এয়া মই অকলে অকলে এতিয়া বহিয়ে আছো আমনি লাগি গৈছে মোৰ আৰু বেটা ইমান দেৰি উঠাই নাই বেটা যে হাৰ পাই থাকিলে মই ভাল পাওঁ জানে বেটা মানে শুই থাকিলে মোৰ বেয়াহে লাগে বেটা হাৰ পাই থাকিলে তাৰ লগত খেলি থাকিবলৈ এনে কিবা কিবি বিজি হৈ থাকিবলৈ ভাল লাগে ইমান দেৰি শুই আছে সি আজি বতৰটো ডাৱৰীয়া ময়ো অলপ দেৰি শুইয়ে লওঁগে বেটাৰ ওচৰতে অলপ সময় শুই লওঁ অলপ সময় শুই লওঁ যেহেতু এতিয়া অকলে আছোঁ বেটাৰ লগতে অকণমান টাইম ময়ো ৰেষ্ট কৰি লওঁ তাৰপাছত আপোনালোকৰ মাজলৈ আহি আছোঁ A few moments later উঠিলা কি বোলা কিবা এটা খাই ল'বা বোলা হাই 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 বলা 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 আৰু ইও বজাৰৰ পৰা আহি পালে এতিয়া এয়া দেখিছে আৰু কি আনিছে বেছিভাগতো মেগীয়ে আহিছে দেখিছে আৰু আৰু এইকেইটা ভোট জলকীয়া লৈ আহিছে ভোট জলকীয়া ইয়াৰ ফেভৰেট হয় সেইকাৰণে ভোট জলকীয়া য'ত দেখাই মানে সি আনিবই আৰু এটা উলিয়াই আনি থাকোঁ দেই খালিয়ে দিওঁ আৰু ওলা আকৌ ওলাইছে ৰাম ক'ত সোমালে তোৰ মানে ওলাব মানে ওলালে ইমান শাক পাচলি খোৱা নহয় কাৰণ মই শাক পাচলি খাই ইমান ভাল নাপাওঁ হ'লেও আৰু মেইন বস্তুটো এইটোহে গাহৰি মাংস লৈ আহিছে আৰু এইখিনি হৈছে গাহৰি মাংসৰ আজি ৰাতিৰ স্পেচিয়েল ডাৱৰীয়া বতৰ গাহৰি খাব লাগিব আজি বাই বাই তাৰ ভিতৰত সোমাই বহুত হৈ গৈছে উলিয়াই লৈ আহিছোঁ বহুত চাব লাগে ঘূৰিয়ে দিয়ে দেখিছে এই না লেতেৰা লাগি আছে আৰু এতিয়া এয়া সন্ধিয়াৰ চাহকাপ চানা খাই ভাল পাওঁ সেইকাৰণে বনাই লোৱা হৈছে এনেকৈ পুৰা স্পেচিয়েল চানা কেনে আছে চানাটো এইফালে বেটাও লাগে কৈ আছো ন বেটা খাবা পুৰা বাতি লৈ লৈছে ফুলকৈ A few moments later চাহ খাই বৈ অলপ সময় তেনেকৈ পাৰ কৰিলোঁ টিভি চাই মোবাইল চাই কিবা কিবি কৰি বেটাৰ লগতে আৰু এতিয়া বেটা শুলে আৰু মই এতিয়া পাকঘৰত এতিয়া 10টা বাজিছে আৰু এতিয়া মই বনাম গাহৰি মাংস আৰু আপোনালোককো দেখাই আছোঁ কেনেকৈ বনাওঁ আৰু মই এতিয়া বনাম বইল গাহৰি মাংস আৰু তাৰ কাৰণে অলপ খৰিচা আৰু জলকীয়া অলপ পুৰি লৈছোঁ নহৰু আদা অলপ থেতেলিয়াই লৈছোঁ আৰু
এইখিনি আছে কচু আৰু বিলাহী অলপ কাটি লৈছোঁ আৰু এয়া অলপ দাইল। অলপ সময় মাংসখিনি এনেকৈ লৰাই থাকিব। অলপ তেল ওলোৱা নিচিনা দেখিব। অলপ তেল ওলাবলৈ দিব এনেকৈ মাংসখিনি। চব তেল ওলাইছে আৰু এতিয়া ইয়াতে মই দাইলখিনি দি দিম। আৰু বিলাহীখিনি দি দিম এতিয়া মই। খৰিচা গোন্ধটো যে ইমান ভাল লাগে নহয়। ইয়াতে এতিয়া মই খৰিচাখিনি দি দিছোঁ। খুব ধুনীয়া গোন্ধ এটা ওলায় কিন্তু মাংসখিনি খৰিচা গোন্ধটো। এতিয়া ইয়াত পানী অলপ দি দিছোঁ মই। বেছি পানী দিলেও ভাল নালাগে, অলপ গ্ৰেভি টাইপ হৈ থাকিলে ভাল লাগে খাবলৈ। আচলতে খানা বনোৱাত মই ইমান এক্সপাৰ্ট নহয়, এনেই বনাইছোঁ আৰু বিশেষ ভালকৈ নাজানো, তথাপিতো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। মোৰ আচলতে বায়েহে খুব ধুনীয়াকৈ ৰান্ধে, মোৰ নিজৰ বা। আৰু তাইৰো এটা ইউটিউব চেনেল আছে, আপোনালোকে তাত চাব পাৰে। লিংকটো মই আপোনালোকক ইয়াত দি দিম। আৰু প্ৰিয়ংকা চুতীয়া, তাইৰ চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে ধুনীয়া ধুনীয়া তাত ৰেচিপি পাই থাকিব খানাৰ। আৰু তাই সৰুৰ পৰাই মানে খুব ধুনীয়াকৈ ৰান্ধে আৰু এতিয়াও যেতিয়া তাই আহে ঘৰলৈ খুব ধুনীয়াকৈ আমাক ৰান্ধি খুৱায়। আৰু এতিয়া 3-4টামান চিটি মৰাই দিছোঁ মই। এয়া খানা ৰেডি হৈ গ'ল আৰু গোন্ধটো খুবেই ধুনীয়া আহিছে, মানে একদম পূৰা খৰিচাৰ গোন্ধ। আৰু আপোনালোকেও ঘৰত ট্ৰাই কৰি চাব। খানা ৰেডি হৈ গ'ল আৰু এতিয়া মই খাই লওঁগৈ। দুটাহে মানুহ কিন্তু বেছি বনাই থাকিম কিবাকিবি হয় নাই, সেইকাৰণে মাংস আৰু ভাতেই বনালোঁ অকল। এতিয়া আমিও খাই লওঁগৈ। আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।